নমস্কাৰ আমাৰ চৌকালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কিছুদিনৰ বাবে আমি নিয়মীয়াকৈ ভিডিঅ' দিব পৰা নাছিলোঁ। বহুদিনৰ বিৰতিৰ মূৰত আজি আমি আপোনালোকৰ মাজত পুনৰ এটা নতুন ৰেচিপি আগবঢ়াই দিব বিচাৰিছোঁ। আজিৰ ৰেচিপিটো হৈছে পাপৰৰ তৰকাৰী। চাওঁচোন আহক এই ৰেচিপিটোনো কেনেকৈ বনায়। প্ৰথমে আমি কেইখনমান পাপৰ লৈ মাজত ভাঁজ কৰি এনেধৰণে ভাঙি লৈছোঁ। এতিয়া আমি কেৰাহীত অলপ তেল গৰম কৰি গোটেই পাপৰৰ টুকুৰাখিনি ভাজি লৈছোঁ। পাপৰখিনি একেবাৰে ৰঙচুৱা কৰি নেপেলাব। এয়া আমাৰ পাপৰ ভাজি লোৱা হৈ গ'ল। একেখিনি তেলতে আমি 3টামান আলু এনেদৰে কাটি লৈ তাত ফ্ৰাই কৰি লৈছোঁ। আলু ফ্ৰাই হৈ গ'লত আমি নমাই ৰাখিছোঁ। কেৰাহীখনত পুনৰ অলপ তেল দি কেইটামান গোটা জিৰা, শুকান জলকীয়া আৰু কেইখিলামান তেজপাত দি লৰাই লৈছোঁ। সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি তাত এড কৰিছোঁ। তিনি-চাৰিটামান কেঁচা জলকীয়া কাটি তাত দি দিছোঁ। অলপ ভজাৰ পাছত সৰু সৰুকৈ কাটি ৰখা 3টা বিলাহী তাত এড কৰিছোঁ। আদা নহৰুৰ পেষ্ট এড কৰিছোঁ। ভালদৰে লৰাই লোৱাৰ পাছত আমি প্ৰয়োজন অনুসৰি নিমখ দিছোঁ, হালধি দিছোঁ, অলপ ধনিয়া পাউডাৰ দিছোঁ আৰু জিৰা পাউডাৰ দিছোঁ। আপোনালোকে ৰেড চিলি পাউডাৰো দি দিব। আমাৰ ওচৰত সেইকণ সময়ত ৰেড চিলি পাউডাৰ মজুত নাছিল। এতিয়া আমি অকণমান চেনি এড কৰিছোঁ। গোটেইখিনি পুনৰ এবাৰ ভালকৈ লৰাই ল'ব। এয়া চাওক মছলাখিনিয়ে তেল এৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ লগে লগে আমি তাত ফ্ৰাই কৰি ৰখা আলুখিনি দি দিছোঁ। ইয়াৰ পিছতে ঢাকনিখন অলপমান সময়ৰ বাবে দি দিব। এয়া খুব সুন্দৰ ৰং আহিছে চাওক। পুনৰবাৰ ভালদৰে লৰাই লৈ নিজৰ প্ৰয়োজন মতে পানীখিনি তাত এড কৰিছোঁ। অলপ দেৰিৰ পিছত এয়া চাওকচোন কি ধুনীয়াকৈ উতলি আহিছে। উতল আহি থাকোঁতেই আমি ভাজি ৰখা পাপৰখিনি তাত দি দিছোঁ। হেতাখনেৰে এনেদৰে অলপ তল ওপৰ কৰি থাকিব। অলপ সময়ৰ পাছতেই আমি ইয়াত অকণমান ডালচেনি আৰু 2টামান ইলাচি খুন্দি দি দিছোঁ। এচামুচ ঘিউ দি দিছোঁ। অলপ সময়ৰ বাবে পুনৰ উতলি থাকিবলৈ দিছোঁ। পানীখিনি অকণমান শুকাই ডাঠ হৈ অহাৰ লগে লগেই আমি গেছৰ ফ্লেমটো অফ কৰিছোঁ। শেষত ইয়াৰ ওপৰত কেইটামান ধনিয়া পাত কাটি দিছোঁ। এয়া আজি আমাৰ পাপৰৰ তৰকাৰী ৰেডি হৈ গ'ল। পুৰি বা তেলত ফ্ৰাই কৰি পাপৰ খোৱাতকৈ কেতিয়াবা এনেদৰে অলপ বেলেগকৈ খাই চাবচোন। খাই নিশ্চয় ভাল পাব। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।